हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम xoriyohरे माछर झोल केनेকৈ बनालो आहकचोन चाও। प्रथमे मैं लैसो एटा डांगर पियाज काटि लैसो, अकनमान आदा নহৰু और केঁচা जलकिया और या xoriyoh आधा घंटा माনৰ আগতে তিয়াই ৰাখিছিলো। এতিয়া গোটেইখিনি ভালদৰে পেষ্ট এটা বনাই লম। বিলাহী কাটি পেলাই এনেকৈ পেষ্ট বনাই ললো। এতিয়া प्रथमे केराही এখন বহাই লৈছো আৰু তাতে দি দিছো অলপ মিঠাতেল। তেলখিনি অকমান গৰম হ'বলৈ দিছো আৰু এতিয়া মই ইয়াতে মাছখিনি ফ্ৰাই কৰি লম। মাছখিনিত মই হালধি আৰু নিমখ সানি লৈছিলো ভালদৰে। এইখিনি অলপ টাইম এনেকৈ ভাজি লম। या माछखिनि भाजी হৈ গৈছে আৰু অকণমান লাগে আৰু একেবাৰে বেছি খৰখৰীয়া কৰি পেলাব নালাগে, কাৰণ আমি পাছতো উতলাব লাগিব অলপ টাইম। এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই থম। গোটেইখিনি কাঢ়ি ললো। এতিয়া ৰৈ যোৱা তেলখিনিত মই xoriyohৰ পেষ্টটো দি দিছো। ইয়াতে দৰকাৰ হলে আপোনালোকে তেল যদি বেছি খাব বিচাৰে তেতিয়াহলে আৰু অলপ দিব পাৰে। xoriyohখিনি দি ললো আৰু এইখিনি অলপমান লৰাই লৈছো। xoriyohখিনি পিছতে যদি আদা নহৰু আৰু পিয়াজখিনি দি দিয়া যায় তেতিয়া বেলেগ মছলা দিয়াৰ কোনো প্ৰয়োজনেই নাই। এতিয়া মই আধা চামুচ হালধি গুড়ি দি দিছো আৰু ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দিছো। দি পেলাই এইখিনি এবাৰ আকৌ ভালদৰে ভাজি ল'ব লাগিব। এয়া দেখিছেনে xoriyohখিনিৰ পৰা তেল বিৰিঙি গৈছে। এনেকুৱা হোৱালৈকে ভালদৰে ভাজি ল'ব লাগে, তেতিয়া xoriyohৰ তিতা ভাৱটো নাথাকে, নহ'লে অলপ তিতা তিতা লাগে। এতিয়া ইয়াতে মই বিলাহীৰ পেষ্টটো দি দিছোঁ। দি পেলাই এতিয়া যিকণ আছিলে অকণমান গৰম পানী দি পেলাই সেইখিনি দি দিছোঁ। আৰু এবাৰ ভালদৰে এনেকৈ মিহলাই লৈছোঁ গোটেইখিনি। আৰু এতিয়া মই ইয়াতে ভাজি ৰখা মাছ পিচ দি দিছোঁ। এইখিনি ভালদৰে উতলি আহিছে আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। ইয়াতে আপোনালোকে যদি পানী বেছিকৈ দিওঁ বুলি ভাবে দি দিব পাৰে, খালি গৰম পানী ব্যৱহাৰ কৰিব। এইখিনি গ্ৰেভিখন হৈ গৈছে, মই ইয়াতে পানী বেছি ব্যৱহাৰ কৰা নাই। এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে যদি বনাই চোৱা নাই এবাৰ ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।